বঙাইগাঁও জিলাৰ কুকিলাৰ গোলাপাৰাত দুই সাংবাদিকক আক্ৰমণ দিলিয়াৰৰ মাৰপিট কৰি নগদ টকা কেমেৰা কাঢ়ি লৈ যায় দলটোৱে চাউল বিক্ৰী নিউজ কৰিছিল সাংবাদিকে গুলেনুৰ হুছেইন আহমেদ ৰফিজুদ্দিন আহমেদ মহম্মদ আলী আৰু ছফিফুল ইছলামৰ নেতৃত্বত আক্ৰমণ এজাহাৰ দাখিল মফিদুল ইছলাম আৰু ইমদাদুল হক আক্ৰমণ কৰে দলটোৱে কুকিলা মানিকপুৰ প্ৰেছ ক্লাবৰ গৰিহণা দুৰ্বৃত্ত কৰায়ত্ব কৰাৰ দাবী মানিকপুৰৰ পৰা মফিদুল ইছলামৰ ৰিপৰ্ট দি পাব্লিক নিউজ ৰাতিপুৱা মই আৰু মোৰ সতীৰ্থ মফিদুলে তো বাইক চলাই আহি আছিল আৰু মানিকপুৰ এটা নিউজ সংগ্ৰহ কৰাৰ কাৰণে আমি গৈ আছিলোঁ আৰু গৈ থকা অৱস্থাত গোলাপাৰাত ব্ৰিজৰ কাষত এই গোলাপাৰা ৰফিজ আৰু গলেনুৰ আৰু আমি বাকীখিনি দেখা নাই তেখেতসকলে আছিল আৰু তেখেতসকলে আমাক বাইক ৰখাৰ কাৰণে ইংগিত দিয়ে আৰু তেতিয়া আমি বাইক ৰখাৰ কাৰণে বাইক ৰখাৰ পিছত তেখেতে অচবকাৰ আহি তেখেতসকলে আমাক আক্ৰমণ কৰে আৰু আক্ৰমণ কৰাৰ উদ্দেশ্য তেখেতসকলে বেয়াকৈ গালি পাৰি আছে আৰু বহুত কিবা কিবি কৈ আছে যে চাউলৰ নিউজ কৰিছে কি কাৰণত নিউজ কৰা আমি যি কৰোঁ কৰি থাকোঁ তহঁতে কিয় নিউজ কৰা আৰু যিহেতু শুক্ৰবাৰে আমি কলা চাউলৰ বিৰুদ্ধে যিহেতু আমি নিউজ কৰিছিলোঁ আৰু সেইকাৰণে তেখেতসকলে আমাক আক্ৰমণ কৰে আৰু বেয়াকৈ আক্ৰমণ কৰে কেমেৰা এটা আছিল লৈ গৈছে আৰু কেমেৰাৰ ষ্টেণ্ড এটা আছিল ভাঙিছে আৰু তেতিয়া তেওঁলোকে আমাক প্ৰাণে মাৰাকো ভাবুকি দিয়ে আৰু ভাবুকি দিয়াৰ পিছত তেখেতসকলে আৰু আমাক সকীয়াই আনি দিছে যে পিছলৈ যদি কোনো ধৰণৰ এই বেয়া চাউলৰ বিৰুদ্ধে নিউজ কৰা তেনেহ'লে তেখেতসকলে এই পৃথিৱীৰ পৰা উঠাই দিম বুলি এনেকুৱা এটা শব্দ ইউজ কৰিছে আৰু যাৰ কাৰণে ইতিমধ্যে আহি আমি কুকিলা আৰক্ষী থানাত এটা এজাহাৰ দিলোঁ এজাহাৰ দি জাষ্ট এজাহাৰ দিছোঁ আৰু এতিয়া যিহেতু আমি সাংবাদিক মানুহ আমি দুৰ্নীতিৰ ক্ষেত্ৰত আমি সদায় সৰব হৈ থাকোঁ আৰু দুৰ্নীতিৰ বিৰুদ্ধে সদায় আমি যুঁজি থাকোঁ কিন্তু সদায় যিহেতু আমাৰ নিউজ কৰিব লাগিব যিহেতু প্ৰাণে মৰা ভাবুকি দিছে এই ক্ষেত্ৰত আমি বঙাইগাঁও জিলা প্ৰশাসন আৰক্ষী অধীক্ষক মহোদয়ক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰি কিবা এটা শাস্তি দিয়ে আৰু মানিকপুৰৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁ ৰাতিপুৱা বৃহস্পতিবাৰে এটা ৰাইজে কলা চাউলৰ এটা বলেৰো জব্দ কৰে সেইটো লৈ আমি এটা নিউজ কৰিছিলোঁ নিউজ কৰাত তেওঁলোকে এই গোলাপাৰা দলঙৰ তাতে তেওঁলোকে বহি আছিল আমি যোৱাতে তেওঁলোকে আমাক ৰখাই মাৰপিট কৰে আৰু আমাৰ কেমেৰা লৈ যায় পইচা আছিল 720 টকা সেইখিনি লৈ যায় আৰু আমাক প্ৰাণে মাৰা ভাবুকি দিয়ে আমি আজি তাৰ কাৰণে আমি কুকিলা থানাত আমি এখন এজাহাৰ দিছোঁ হল আমাৰ সতীৰ্থ সাংবাদিক দুজনক গুলেনুৰ হুছেইন আহমেদ ৰফিজুদ্দিন আহমেদ মহম্মদ আলী আৰু শরীফুল ইছলাম এই চাৰিজনে আক্ৰমণ কৰি সিহঁতৰ কেমেৰা আৰু সিহঁতৰ পইচা আৰু কেমেৰা ষ্টেণ্ড এটা ভাঙি পেলালে আমি পিছে আহি আছিলোঁ আহি থকাৰ পিছত সিহঁতক আমি কোনোমতে ৰক্ষা কৰোঁ আৰু যি পৰিস্থিতি হৈছে মানে আমি সিহঁতৰ বিৰুদ্ধে এটা বগা চাউলৰ কলা ব্যৱসায়ৰ বিৰুদ্ধে নিউজ কৰিছিলোঁ সেই নিউজটোৰে এই পৰিপ্ৰেক্ষিতত আজি এনেকুৱা ঘটনা হ'বলৈ পালে এইটো ঘটনা যাতে ভৱিষ্যতে নহয় সেইকাৰণে আমি চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছোঁ আৰু দোষীক অতি সোনকালে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আমি দাবী জনাইছোঁ।